নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ভূপতি ব্লগলৈ। মই ভূপতি। আজি মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰত অগ্নিগড়ত আৰু এয়া ভূপেন হাজৰিকাৰ গান চলি আছে ইয়াতে। তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব কাৰণ আজি মই অগ্নিগড়ত থকা পৰিৱেশখিনিত আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল অকণমান ধৈৰ্য ধৰিব। আমি কেনেকৈ তেজপুৰলৈ আহিলোঁ, ৰাস্তাত কি কি ঘটনা হ'ল গোটেইখিনি একেবাৰে চাই ল'ব। তো ভিডিঅ'টো আমি আকৌ এবাৰ ষ্টাৰ্ট কৰিলোঁ। গুড মৰ্ণিং বন্ধুসকল। বৰ্তমান ৰাতিপুৱা বাজিছে 5 আৰু আজি সোনকালে উঠিছোঁ। আজি গৈ আছোঁ এটা বিশেষ ঠাইত। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। চিমলা কৰি আহি পালোঁ এয়া। এইফালে যায় বৰপেটা ৰোড আৰু এতিয়া আমি যাম হাউলি এইফালেদি। তো বৰ্তমান আমি আহি পালোঁ হাউলি আৰু লগত আছে এইফালে অলিমেখলা এয়া আৰু এইফালে আছে আমাৰ চাৰ্জি অচিন্ত চাৰ্জি আহিবলৈ কয় এবাৰ কৈছে নেকি? তো জাৰ্ণিটো বহুত লং জাৰ্ণি হ'ব। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি প্ৰায় 110 কিলোমিটাৰ আহি পালোঁ আৰু বৰ্তমান আমি পাম বাইহাটা চাৰিআলি। ইয়াতে কিছু চাহ পানী খাব লাগিব। পূৰা কেনে জাৰ্ণি কেনে? জাৰ্ণি ভালে একদম ভাল মজা একদম মজা আৰু ধুনীয়া স্মুথ গাড়ী চলাই ধুনীয়াকৈ গাড়ী চলাই আছে আমাৰ দাদাই স্মুথ একদম। আৰু এয়া চাওক বৰ্তমান ট্ৰেফিক জাম অলপ বাঢ়িল। কোনো খালী ৰাস্তা আছে বাইহাটা চাৰিআলি। এতিয়া আমি চাহ খাবলৈ নামিম মানে। তো আমাৰ জলপান খোৱা হ'লে এতিয়া আমি আকৌ আমাৰ জাৰ্ণিটো আৰম্ভ কৰিম। এতিয়া খুচুৰা লাগে কি হ'ল এনেই খুচুৰা আছে তো 200 টকা আছে হৈ যাব খুচুৰা ৰাখি থ নি যায় নহয় মই আৰু মোৰ কামত ৰাখি ধৰ একো নাই একো নহয় মই লগ নেকি এক নাম্বাৰটা লাগছে অলপ জংঘল একা জেগাত ৰাখি খাতাৰনাক বস্তুটো ক'ব লাগিব। বৰ্তমান আমি আছোঁ মংগলদৈ। ইয়াতে আছে আমাৰ প্ৰয়াত খাপলাংকাইৰ ঘৰ আছিলে মংগলদৈত। আমি আজি গৈ আছোঁ তেজপুৰৰ কিছুমান ভাল ভাল ঠাই আমি আজি ঘূৰিম। তেজপুৰ আহি ব্লগাৰৰ এই অৱস্থা দেখাইছে। বমি কৰি চেইলা হৈ গৈছে। কমজৰি একদম না ব্লগৰ অৱস্থা কাহি ল'ব নাই। উঠিব লাগিব, অলপ ৰেষ্ট কৰিব দিছোঁ তেখেতক। অলপ ৰেষ্ট লওক, তাৰপিছত আকৌ নতুন এটা ভিডিঅ' লৈ আহিব এটা। জনাই নাছিলোঁ মই আজি যে এনেকা অৱস্থা হ'ব। দীপলিনা এই চিনে তোৰতো ক্ৰাছ হয় নেকি? দীপলিনা ক্ৰাছ বাপৰে বাপ। বন্ধুসকল বৰ্তমান আমি তেজপুৰত আহি পাইছোঁ আৰু ধুনীয়া এটা পৰিৱেশ। তো এইখনেই হৈছে অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰ। আৰু ৰাস্তাবিলাক বহুত চাফা পৰিষ্কাৰ হয়। আমাৰ বঙাইগাঁও চহৰখনতকৈও কিছু চাফা। ফাইনেলি আমি আহি পালোঁ অগ্নিগড়। এয়া পিছফালে আছে অগ্নিগড়। এতিয়া আমি ভিতৰলৈ যাম। বন্ধুসকল এয়া অগ্নিগড়ৰ সন্মুখৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকে এবাৰ চাওক। কি ধুনীয়া এটা পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আৰু ইয়াতে টিকট কাটিব লাগিব। এটা টিকট কাউণ্টাৰ আছে, তাৰ পৰা আমি টিকট ল'লোঁ। এতিয়া তো লকডাউনৰ পিছত আজি ফাৰ্ষ্ট খুলিছে আৰু আমি ওপৰত উঠি আছোঁ। এতিয়া এয়া আমি অগ্নিগড়ত প্ৰৱেশ কৰিলোঁ আৰু ইয়াতে আমাৰ টিকটসমূহ পৰীক্ষণ কৰিব ইয়াতে আছে এজন। তো আজি এটা কথা কওঁ আৰু আমি কেনেকৈ মানে ইয়াতে আহিলোঁ, মানে কিয় মন গ'ল আহিবলৈ। তো মানে মই কেইদিনমান আগত টিভিত চাই আছিলোঁ শ্ৰীকৃষ্ণখন, আৰু তাত মানে কি হৈছে আমাৰ এই বানৰজা আৰু ঊষা আৰু অনিৰুদ্ধৰ যিটো প্ৰেম কাহিনী সেইটো মানে মই টিভিত দেখা পালোঁ আৰু মন গ'ল। যিহেতু আমাৰ অসমতেই আছে, তেজপুৰতেই অগ্নিগড়টো অৱস্থিত, সেইবাবে ভাবিলোঁ ইয়াতে আহি নিশ্চয় কৰি চাই যাওঁ। বহুত ভাল লাগিব মন। টিকেট কিমানকৈ? টিকেট 20 টকা টিকেট। আজি আমি লাকি ফাৰ্ষ্টলি আজি প্ৰথম মানে বহুত দিন বন্ধ আছিল, আজি খুলিল।
হয় বলো অনিতা হৈছে অনিতা বন্ধুসকল এতিয়া মই আপোনালোকক এই অগ্নিগড়ৰ কাহিনীৰ আঁৰত থকা কিছু কথা জনাবলৈ চেষ্টা কৰিম হয়তো আপোনালোকে সকলোৱে জ্ঞাত উষা আৰু অনিৰুদ্ধৰ যিটো প্ৰেম কাহিনী তো এসময়ত এজন বানৰজা নামৰ প্ৰবল প্ৰতাপী ৰজাই ইয়াতে ৰাজত্ব কৰিছিল তেওঁৰ এগৰাকী অতি মনোমোহা তথা সুন্দৰী ৰাজকুমাৰী আছিল আৰু তাইৰ নাম আছিল উষা আৰু এই উষা ৰাজকুমাৰীৰ এজন বান্ধৱী আছিল নলেগলে লগা আৰু তাইৰ নাম আছিল চিত্ৰলেখা আছিল চিত্ৰকলাৰ লগতে মায়াজালত নিপুণ তো এদিনাখন ৰাতি কি হ'ল উষাই মানে সপোনত এজন ৰাজকুমাৰক দেখা পালে আৰু সেই ৰাজকুমাৰজনৰ ৰূপ গুণত মোহিত হৈ তেওঁক পাবলৈ ব্যাকুল হৈ পৰিল আৰু সেই ৰাজকুমাৰজনৰ চিত্ৰ আঁকিবলৈ চিত্ৰলেখাক অনুৰোধ কৰিলে চিত্ৰলেখাই ৰাজকুমাৰীৰ বৰ্ণনা মতে ৰাজকুমাৰক চিত্ৰখন অংকিত কৰিলে তো ৰাজকুমাৰজনৰ চিত্ৰখন প্ৰস্তুত হোৱাৰ পিছত তেওঁলোকে চিহ্নিত কৰিব পাৰিলে যে সেই ৰাজকুমাৰজন অইন কোনো নহয় স্বয়ং দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ তেতিয়া উষাই অনিৰুদ্ধৰ প্ৰেমত এনেকৈ পৰিল যে চিত্ৰলেখাক সেই ৰাজকুমাৰজনৰ ওচৰলৈ নিবলৈ বাধ্য কৰালে তো চিত্ৰলেখা যিহেতু মায়াজালত নিপুণ আছিল তাই কি কৰিলে অনিৰুদ্ধক মায়াৰ বলেৰে হৰণ কৰি আনিলে আৰু দুয়োৰে গন্ধৰ্ব পথেৰে বিবাহ সম্পন্ন কৰি দিলে পিছত এই কথাৰ বানৰজাই গম পাই উমান পাই অনিৰুদ্ধক বন্দীশালত বন্দী কৰি ৰাখিলে আৰু অনিৰুদ্ধই যাতে উষাক লগ কৰিব নোৱাৰে তাৰ বাবে উষাক এটা গড় সাজি কিনে তাত ৰাখিলে আৰু এই গড়টোৰ চাৰিওফালে জুইৰ টুকুৰা সকলো সময়তে জ্বলাকৈ ৰাখি থৈ দিলে আৰু সেইবাবে এই গড়টোৰ নাম অগ্নিগড় বুলি অভিহিত কৰা হ'ল আৰু এইফালে অনিৰুদ্ধৰ বন্দীৰ খবৰ পাই ভগৱান শ্ৰীকৃষ্ণই অনিৰুদ্ধক মোকলাবলৈ অসমলৈ আহিলে কিন্তু বানৰজাই অনিৰুদ্ধক মোকলাই দিবলৈ অমান্তি হ'ল আৰু যাৰ ফলত শ্ৰীকৃষ্ণ আৰু বানৰজাৰ মাজত এখন তয়াময়া যুদ্ধৰ আৰম্ভণি হ'ল বানৰজাই শ্ৰীকৃষ্ণৰ আগত দৃষ্টিব নোৱাৰিলে আৰু তেওঁৰ ভগৱান মহাদেৱক স্মৰণ কৰিলে তো বানৰজা আছিল অতি শিৱভক্ত তো মহাদেৱ শিৱ বাবাই তেওঁৰ ভক্তৰ আহ্বান মৰ্মে শ্ৰীকৃষ্ণৰ লগত যুদ্ধ আৰম্ভ কৰিলে এই যুদ্ধখন ইমানেই প্ৰবল যুদ্ধ আছিল যে যুদ্ধখনৰ ফলত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ বহুত আছিল আৰু ব্ৰহ্মাৰ লগতে আন দেৱতাসমূহে এই যুদ্ধখন দেখি শংকিত হৈ পৰিছিল তেতিয়া দেৱতাসকলৰ অনুৰোধ মৰ্মে ভগৱান শ্ৰীকৃষ্ণ আৰু শিৱ বাবাই যুদ্ধখন স্থগিত কৰিলে আৰু পিছত এই যুদ্ধখনৰ নাম হৰহৰি যুদ্ধ বুলি অভিহিত কৰা হৈছিল শেষত বানৰজাই উষা আৰু অনিৰুদ্ধৰ বিবাহ সম্পন্ন কৰি দিলে এই যুদ্ধত বহুত ক্ষয় ক্ষতি হৈছিল আৰু ঠাইখন তেজেৰে ৰাঙলী হৈ পৰিছিল যাৰ বাবে ঠাইখনৰ নাম শোণিতপুৰ হৈ গৈছিল আৰু পিছলৈ এই চহৰখনৰ নাম হৈ গৈছিল তেজপুৰ তো এইখিনি আছিল কাহিনীখিনি যদি আপোনালোকে কাহিনীটো শুনি ভাল পাইছে এটা লাইক কৰি দিব আৰু যদি মোৰ কওঁতে কিবা ভুল হৈছে কমেণ্ট বক্সত জনাই দিব এইখিনি আৰু কাহিনীখিনি এতিয়া আমি অগ্নিগড়ত থকা পৰিৱেশখিনি আমি চাম কি সৌন্দৰ্য আছে এতিয়া আমি উপভোগ কৰিম তো এতিয়া আমি ওপৰৰ পৰা ভিউটো চাম ওপৰৰ পৰা ভিউটো বোলে মজা লাগে আহা এতিয়া আহক কলীয়া ভ্ৰমণৰ দলংখন দেখা পোৱা যায় জলদি আছা যে এবাৰ মধ্যমৰ পৰা এইফালৰ ভিউটো চাওক কাপলছ বহি আছে এয়া চাওক কি সুন্দৰ এটা পৰিৱেশ আজি বহুত মানুহ আহিছে ইয়াতে বহুত ভিৰ মানে আৰু এতিয়া স্তম্ভৰ দৰে অগ্নিস্তম্ভ কি কয় এইটো মই নাজানো এতিয়া আমি ওপৰলৈ উঠিম ভাই কি মজা লাগিছে এয়া সৌন্দৰ্যবিলাক চাওঁ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত এইটো অৱস্থিত তো ধুনীয়া শীতল বতাহ বলি আছে আৰু এয়া সম্পূৰ্ণ তেজপুৰৰ ভিউ পইণ্ট এটা ইয়াৰ পৰা উপভোগ কৰক ইয়াৰ পৰা কলীয়া ভ্ৰমণৰ দলংখন দেখা পোৱা যায় কিন্তু কেমেৰাত আহিছে নে অহা নাই এইটো ক'ব পৰা নাই তো আজি বহুত মানুহ আহিছে ইয়াতে আৰু আমাৰ ছাৰহঁতে উঠি আছে ফটো নুঠিলে নহ'ব মানে ফটোই মেইন দে
এতিয়া আমি তলত নামি আছোঁ আৰু ওপৰৰ পৰা তলত মানে দেখা পাইছোঁ কিছুমান প্ৰতিমূৰ্তি এতিয়া আমি সেইবিলাক চাম মানে কি কি আছে তলত তো ইয়াতে কিছুমান মূৰ্তি আছে হৰ আৰু হৰি যুদ্ধ এইটো এইফালে শিৱ বাবা এইফালে আছে নাৰায়ণ এইখন নাৰায়ণ সুদৰ্শন চক্ৰ আৰু এইফালে শিৱ বাবা ত্ৰিশূল যুদ্ধ কৰি আছে এয়া আৰু এইটো ব্ৰহ্মা হ'ব লাগে ব্ৰহ্মা এইটো মানে বাধা দি আছে হয় আৰু এইফালে আছে আৰু কিবা এইখিনি ফটো উঠা মজা হৈছে এইখিনি বঢ়িয়া হৈছে ভিউ আৰু এইফালে আছে এইটো বান ৰজাই অনিৰুদ্ধক বন্দী কৰি আছে এইফালে মেইন কাহানীখিনি এইফালেহে আছে কাহানীখিনি বোলো অনিৰুদ্ধৰ নাগপাক বন্ধন এয়া এইফালে এইটো গন্ধৰ্ব বিবাহ না মনে মনে হোৱা বিবাহ এয়া উষা আৰু অনিৰুদ্ধ আৰু চিত্ৰলেখা হ'ব লাগে এইটো আৰু তলত কিবা আছে চাই একেবাৰে আমি বৰ্তমান ওপৰত আছোঁ আৰু তলৰ ফালে ভিউটো এবাৰ চাওক আৰু আমি গাড়ীবিলাক তাত থৈ দিছোঁ এইফালে আৰু ধুনীয়া লাগিছে ইয়াতে আহি মজা কেনে লাগিছে দাদা আহি মজা হয় ফাৰ্ষ্ট টাইম না আগতে আহিছে আৰু ইয়াতে ফাৰ্ষ্ট টাইম আৰু ইয়াতে আছে আমাৰ শিৱ বাবা এয়া হৰ হৰ মহাদেৱ আৰু এইফালে এইটো ৰজা বান ৰজা এইফালে আমাৰ শিৱ বাবা তো এতিয়া আমি ঘৰলৈ যাবলৈ আৰু আজি ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া আমি ঘৰলৈ যাওঁ আজিলৈ ইমানেই ধন্যবাদ